যদিহে মোৰ ভিডিঅ'বিলাক আপোনাৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে কাষতে থকা বেল আইকনটো দবাই দিয়ক নমস্কাৰ বন্ধুসকল আসাম ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ সেকশন এছিষ্টেণ্টৰ কাৰণে যিসকলে এক্সামত এপিয়াৰ হৈছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ যেহেতু এই এক্সামৰ ৰিজাল্ট সম্পৰ্কে অনিশ্চয়তা আছিলে বহুতে কাৰণ যেটো কোম্পানীয়ে এই এক্সামটো বৰবাদ কৰিছিল সেই কোম্পানীটো ব্ল্যাক লিষ্টেড কোম্পানী বুলি ইতিমধ্যে বিভিন্ন ধৰণৰ বাতৰিত পোৱা গৈছে লগতে তাৰ ওপৰত ইতিমধ্যে গুৱাহাটীৰ হাইকোৰ্টত এটা বিচাৰ চলি আছে আৰু এতিয়া এটো ক্লিয়াৰ হৈছে যে এলাহাবাদ হাইকোৰ্টে সেই কোম্পানীটোক ব্ল্যাক লিষ্টেড কৰা নাছিলে গতিকে তেনে ক্ষেত্ৰত এক্সামৰ ৰিজাল্ট সম্পৰ্কে থকা সকলোবোৰ বাধা এতিয়া আঁতৰিছে আৰু অতি সোনকালে অৰ্থাৎ এই মাৰ্চ মাহৰ 15 তাৰিখৰ পিছত আসাম ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ সেকশন এছিষ্টেণ্টৰ যি 393টা পোষ্টৰ বাবে ৰিজাল্ট আহিবলগীয়া আছে যেটো ইয়াৰ পিছত কোনো ইন্টাৰভিউ নাথাকিব সেই ৰিজাল্টটো ৰিলিজ হ'ব বুলি জানিব পৰা গৈছে লগতে এই মাহৰ শেষৰ ফালে নতুনকৈ যিকিটা জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ বাবে বা অন্যান্য পোষ্টৰ বাবে এক্সাম হ'বলগীয়া আছিল সেই এক্সামখিনিও অনুষ্ঠিত হ'ব গতিকে আপোনালোকে এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰে তো বন্ধুসকল আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ